নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'ৰ সৈতে মই জ্যোতি। আজি আপোনালোকক লৈ যাম নলবাৰী চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ দূৰত অৱস্থিত পাগলদিয়া নদীৰ পশ্চিম ফালে অৱস্থিত বালিলেছাৰ কালী মন্দিৰলৈ। বলক দেৰি নকৰি সোনকালে আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। এয়া আমি এতিয়া আহি পালোঁ। এয়া বালিলেছাৰ কালী মন্দিৰ। ইয়াৰ ভিতৰলৈ সোমাই যাম আমি এতিয়া। এই মন্দিৰ চৌহদৰ ভিতৰত খেলি থকা কণ কণ শিশুসকল প্ৰথমে সেৱাটো জনাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাম এই বালিলেছা মন্দিৰৰ কিছু অংশ বিশেষ। অসমৰ উল্লেখযোগ্য শক্তিপীঠসমূহৰ ভিতৰত অন্যতম আহোম ৰজা শিৱসিংহই নিৰ্মাণ কৰা আৰু ৰাণী ফুলেশ্বৰীৰ তত্বাৱধানত থকা এই দেৱালয়টো। এই মন্দিৰৰ মূল মূৰ্তিটো অষ্টধাতুৰে নিৰ্মিত আছিল। প্ৰবাদ অনুসৰি শদিয়াৰ কোনো ব্ৰাহ্মণৰ ঘৰত কুলদেৱী হিচাপে পূজা কৰা হৈছিল এই মূৰ্তিটো, আৰু সেই ব্ৰাহ্মণৰে সৰু বোৱাৰীয়েকে প্ৰতিদিনে কুলদেৱীক পূজা অৰ্চনা কৰিছিল। এদিন সেই ব্ৰাহ্মণৰ সৰু বোৱাৰী পূজা কৰিবলৈ গৈ মন্দিৰৰ পৰা ওলাই অহা নাছিল। পিছদিনা ব্ৰাহ্মণে কুলদেৱীৰ সন্মুখত কাপোৰৰ কিছু অংশ দেখা পাইছিল। ব্ৰাহ্মণৰ বোৱাৰীয়েকৰ কুলদেৱীয়ে বলি হিচাপে ব্ৰাহ্মণৰ সৰু বোৱাৰীয়েকক গ্ৰহণ কৰা বুলি ক্ষোভত অগ্নিশৰ্মাই ব্ৰহ্মপুত্ৰত উটুৱাই দিছিল এই কুলদেৱীৰ মূৰ্তিটো। ব্ৰহ্মপুত্ৰৰ পানীৰ সোঁতত উটি আহি পাণ্ডুঘাটত কোনো মাছমৰীয়াৰ জালত উঠিছিল সেই মূৰ্তিটো, আৰু সেই সময়ত আহোম ৰাজপত্ৰ বিষয়া কালীচৰণ চৌধুৰীয়ে মূৰ্তিটো প্ৰত্যক্ষ কৰি পিছলৈ নলবাৰীৰ বালিলেছাত এই মন্দিৰত স্থাপন কৰিছিল। দুৰ্ভাগ্যবশতঃ যে বুৰঞ্জীত লিপিবদ্ধ নাথাকিলেও কিন্তু মানুহৰ মুখে মুখে ইয়াৰ ইতিহাসৰ বিষয়ে আৰু বহু কথাই প্ৰচলিত হৈ আছে। এই মন্দিৰত থকা শৈল ভাস্কৰ্যসমূহো 10ম শতিকাৰ বুলিয়ে জনা যায়। প্ৰত্নতাত্ত্বিকসকলৰ বাবেও ইয়াত গৱেষণাৰ বাবে মূল্যৱান সমল আছে। জনবিশ্বাস আছে যে এই মন্দিৰত মাত নুফুটা সন্তানক লৈ যদি আহি আশয় আগবঢ়োৱা হয়, তেতিয়াহ'লে সন্তানৰ মাত ওলায়, আৰু সন্তানহীন দম্পতীয়ে যদি মন্দিৰত আহি আঁঠু লয়, তেওঁলোকেও মনৰ আশা পূৰণ হয় বুলি বিশ্বাস কৰে। আহোম ৰজাদিনীয়া মন্দিৰসমূহত থকা বৃহৎ বৃহৎ পুখুৰীসমূহ আপোনালোকে হয়তো দেখিছে। বালিলেছা মন্দিৰত আহিলেও সেই বৃহৎ আকাৰৰ পুখুৰী আপোনালোকে দেখা পাব। এই পুখুৰীটো নাগবন্ধা কাৰিকৰী কৌশলেৰে নিৰ্মাণ কৰা হৈছিল বুলি কোৱা হয়। বৰ্তমান মাছ কাছাৰী উভৈনদী এই পুখুৰীৰ অন্তৰ্ভাগ। বনৰীয়া পক্ষীৰো বাসস্থান এই বালিলেছা মন্দিৰৰ এই পুখুৰী ভাগ। মা কামাখ্যাৰ ভগ্নী হিচাপেও পৰিচিত বালিলেছাৰ কালী মন্দিৰলৈ যদি আপোনালোকে অহা নাই, তেতিয়াহ'লে আহক, আহি আপোনালোকৰ সেৱাভাগ আগবঢ়াওক। আজিলৈ এৰিছোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে অন্য ঠাইৰ পৰা আপোনালোকৰ মাজলৈ আকৌ আহিম। ভিডিঅ'টো যদিহে আপোনালোকে চাই ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সংগ্ৰহিত তথ্যসমূহত যদিহে কিবা অজানিতে ভুল কৰা হৈছে, তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। ধন্যবাদ। জয় আই অসম।